FCRA কি ভাৰত চৰকাৰে বিদেশী ফাণ্ডিং কিয় নিয়ন্ত্ৰণ কৰে? ভাবি চাওকচোন, যদি এদিন আপুনি শুনিলে আপোনাৰ ওচৰৰ এটা NGO বিদেশৰ পৰা 50 কোটি টকা লাভ কৰিলে, আপুনি কি ভাবিব? ভাল কথা, দুখীয়া মানুহক সহায় কৰিব নে আপুনি সুধিব ইমান টকা কিয় দিলে? ইয়াৰ পিছফালে আন কিবা উদ্দেশ্য আছেনে? এতিয়া আটাইতকৈ ডাঙৰ প্ৰশ্নটো হ'ল, যদি এই বিদেশী টকাৰ জৰিয়তে কোনোবাই ভাৰতৰ ৰাজনীতি, শিক্ষা, সংবাদ মাধ্যম, সমাজৰ ওপৰত প্ৰভাৱ পেলাবলৈ চেষ্টা কৰে, তেন্তে কি হ'ব? এই আশংকাৰ বাবেই ভাৰতত এটা বিশেষ আইন আছে, FCRA। কিন্তু বহুতে এই এটা ডাঙৰ ভুল ধাৰণা ৰাখে। তেওঁলোকে ভাবে ভাৰত চৰকাৰে বিদেশী টকা সম্পূৰ্ণ বন্ধ কৰি দিছে। আচলতে সেয়া সত্য নে মিছা? আজি এই ভিডিঅ'টোত আমি জানিম FCRA আচলতে কি, কিয় এই আইন বনাবলগীয়া হ'ল, আৰু শেষত আপোনালোকক এটা বাস্তৱ ঘটনাৰ কথা ক'ম, যাৰ পিছত আপুনি নিজেই সিদ্ধান্ত ল'ব পাৰিব এই আইন প্ৰয়োজনীয় নে অতি কঠোৰ। সেয়েহে ভিডিঅ'টো একেবাৰে শেষলৈকে চাব, কাৰণ শেষত মই এটা ডাঙৰ ভুল ধাৰণা ভাঙি দিম। নমস্কাৰ বন্ধুসকল, আজিকালি খবৰ চালে আপুনি প্ৰায়ে শুনে এটা NGOৰ FCRA লাইচেন্স বাতিল হ'ল। এই সংস্থাই বিদেশী ফাণ্ড ল'ব নোৱাৰিব, ফৰেইন ফাণ্ডিং বন্ধ। কিন্তু কেতিয়াবা ভাবিছেনে, ফৰেইন ফাণ্ডিং মানে আচলতে কি? বিদেশৰ পৰা টকা আহিলেই সমস্যা নেকি? যদি বিদেশী টকা বেয়া, তেন্তে ভাৰতত ইমানবোৰ NGO কেনেকৈ বিদেশী অনুদানে স্কুল, চিকিৎসালয়, বানসাহাৰ্য আৰু শিক্ষা প্ৰকল্প চলায়? আৰু যদি বিদেশী টকা ভাল, তেন্তে চৰকাৰে কিয় কিছুমান সংস্থাৰ লাইচেন্স বাতিল কৰে? এই সকলো প্ৰশ্নৰ উত্তৰ আজি আমি একেবাৰে সহজ ভাষাত বুজিম। ফৰেইন ফাণ্ডিং মানে কি? প্ৰথমে এটা সৰু কাহিনী কওঁ। ধৰক অসমৰ এখন সৰু গাঁও, সেই গাঁৱত এটা NGO আছে। সেই NGOয়ে দুখীয়া শিশুক বিনামূলীয়াকৈ পঢ়ায়। এদিন আমেৰিকাৰ এটা চেৰিটি ফাউণ্ডেশ্যনে কয়, আপোনালোকে ভাল কাম কৰিছে, আমি আপোনালোকক 10 কোটি টকা সাহায্য দিম। এই টকাটো ভাৰতৰ কোনো মানুহে দিয়া নহয়, ই বিদেশৰ পৰা আহিছে। এইটোৱে হ'ল ফৰেইন ফাণ্ডিং বা ফৰেইন কণ্ট্ৰিবিউশ্যন। অৰ্থাৎ যিকোনো বিদেশী ব্যক্তি, কোম্পানী, ফাউণ্ডেশ্যন বা অৰ্গেনাইজেশ্যনে ভাৰতৰ কোনো ব্যক্তি বা সংস্থাক দিয়া ধন, সামগ্ৰী বা সহায়, এইখিনি সকলোৱে স্বাভাৱিক যেনেই লাগে। কিন্তু ইয়াৰ পিছত এটা প্ৰশ্ন আহে, বিদেশৰ কোনো সংস্থাই কিয় কোটি টকা দিব? এই প্ৰশ্নটোৰ উত্তৰে FCRA বুজিবলৈ আটাইতকৈ গুৰুত্বপূৰ্ণ। আৰু এই প্ৰশ্ন শুনাৰ পিছত আপুনি বুজিব কিয় চৰকাৰে কিছুমান ক্ষেত্ৰত বিদেশী ফাণ্ডিঙৰ ওপৰত কঠোৰ নিয়ম আৰোপ কৰে। বিদেশী সন্থাই টকা কিয় দিয়ে? এতিয়া এটা কথা স্পষ্ট কৰি লওঁ, সকলো বিদেশী সন্থা বেয়া নহয়, বৰঞ্চ বহু সন্থাই সঁচাকৈ ভাল কাম কৰে। যেনে দুখীয়া শিশুৰ শিক্ষা, স্বাস্থ্যসেৱা, গছ ৰোপণ, পানী যোগান, বান সাহায্য, মহিলা সবলীকৰণ। এইবোৰ কামৰ বাবে বহু বিদেশী চেৰিটি অৰ্গেনাইজেশ্যনে টকা দিয়ে, আৰু এই টকাৰ ফলত লাখ মানুহে সহায় পাইছে। গতিকে বিদেশী ফাণ্ডিং মানে বেয়া, এই ধাৰণাটো সম্পূৰ্ণ ভুল। কিন্তু এই শব্দটোৱে আটাইতকৈ গুৰুত্বপূৰ্ণ, কাৰণ ইতিহাসে দেখুৱাইছে কেতিয়াবা কিছুমান বিদেশী সংস্থাই সমাজ সেৱাৰ নামত আন উদ্দেশ্যও ৰাখিব পাৰে, আৰু সেইটোৱেই সমস্যাৰ আৰম্ভণি। এটা সহজ উদাহৰণ ভাবক, আপুনি এজন দোকানী। যদি এজন অচিনাকি মানুহে আহি কয়, মই আপোনাক 1 কোটি টকা দিম, আপুনি কি কৰিব? টকাটো লৈ ল'ব? নিশ্চয় নহয়। আপুনি প্ৰথমে সুধিব, আপুনি কোন, কিয় টকা দিছে, টকাৰ উৎস কি, ইয়াৰ বিনিময়ত আপুনি কি বিচাৰে? কাৰণ পৃথিৱীত কোনোবাই কাৰণ নোহোৱাকৈ ইমান বেছি টকা নিদিয়ে। ঠিক একেদৰে এখন দেশেও জানিব বিচাৰে বিদেশৰ পৰা অহা টকা ক'ৰ পৰা আহিছে, কিয় আহিছে আৰু কেনেকৈ খৰচ হৈছে। ইয়াৰ অৰ্থ এইটো নহয় যে সকলো বিদেশী সংস্থা সন্দেহজনক। ইয়াৰ অৰ্থ দেশৰ স্বচ্ছতা বিচাৰে। কিন্তু এই স্বচ্ছতাৰ অভাৱৰ বাবেই এসময়ত ভাৰত চৰকাৰে এনে এটা আইন আনিলে, যাৰ ফলত আজিও হাজাৰ সংস্থাই নিয়ম মানিব লাগে। এই আইনটোৰে জন্ম কিয় হ'ল, এতিয়াই জানিম। FCRA জন্ম কিয় হ'ল? এতিয়া আমি অলপ ইতিহাসলৈ যাওঁ। 1970 দশকত সেই সময়ত বিশ্বজুৰি কোল্ড ৱাৰ চলি আছিল। আমেৰিকা আৰু ছোভিয়েট ইউনিয়নৰ মাজত প্ৰভাৱৰ যুঁজ। বহু দেশত অভিযোগ উঠিছিল, বিদেশী সংস্থাবোৰে বিভিন্ন উপায়েৰে ৰাজনীতি, সমাজৰ ওপৰত প্ৰভাৱ পেলাবলৈ চেষ্টা কৰিছে। ভাৰতেও চিন্তা কৰিলে, যদি কোনো বিদেশী শক্তিয়ে টকাৰ জৰিয়তে দেশৰ ভিতৰত প্ৰভাৱ বিস্তাৰ কৰিবলৈ চেষ্টা কৰে, তেন্তে এই চিন্তাৰ পৰাই 1974 চনত প্ৰথমবাৰৰ বাবে FCRA আইন অনা হ'ল। পিছত 2010 চনত ইয়াক নতুন ৰূপ দিয়া হয় আৰু 2020 চনত নিয়ম আৰু অধিক কঠোৰ কৰা হয়। কিন্তু এটা কথা মনত ৰাখিব, এই আইনৰ উদ্দেশ্য বিদেশী টকা সম্পূৰ্ণ বন্ধ কৰা নাছিল। উদ্দেশ্য আছিল বিদেশী টকাৰ ওপৰত নজৰ ৰখা। FCRA মানে কি? FCRAৰ সম্পূৰ্ণ নাম ফৰেইন কণ্ট্ৰিবিউশ্যন ৰেগুলেশ্যন এক্ট, অসমীয়াত ক'লে বিদেশী অনুদান নিয়ন্ত্ৰণ আইন। এই আইনে কয়, যদি কোনো ব্যক্তি বা NGOয়ে বিদেশৰ পৰা ধন ল'ব বিচাৰে, তেন্তে চৰকাৰৰ নিয়ম মানিব লাগিব। অৰ্থাৎ
টকা ক'ৰ পৰা আহিল, কিমান আহিল, ক'ত খৰচ হ'ল, এই সকলো তথ্য চৰকাৰক জনাব লাগিব। এইটো ঠিক সেইদৰে যেনে এটা বেংকত ডাঙৰ লেনদেন হ'লে ৰেকৰ্ড ৰখা হয়। এতিয়ালৈকে আমি জানিলো ফৰেইন ফাণ্ডিং কি, FCR কিয় আহিল, এই আইনৰ মূল উদ্দেশ্য কি। কিন্তু এতিয়া আটাইতকৈ গুৰুত্বপূৰ্ণ প্ৰশ্নটো আহে, যদি FCR কেৱল নিয়মৰ আইন, তেন্তে কিয় বহু NGOৰ লাইচেন্স বাতিল হয়? চৰকাৰে কোনবোৰ নিয়ম ভংগ কৰিলে ফৰেইন ফাণ্ডিং বন্ধ কৰি দিয়ে? আৰু কিয় কিছুমান মানুহে কয় এই আইন দেশৰ সুৰক্ষাৰ বাবে দৰকাৰ, আনহাতে আন কিছুমানে কয় ই অতি কঠোৰ? এই সকলো ৰহস্য আমি পাৰ্ট 2ত একেবাৰে সহজ উদাহৰণেৰে বুজিম। FCR কেনেকৈ কাম কৰে? ভাৰত চৰকাৰে কিয় বিদেশী ফাণ্ডিং নিয়ন্ত্ৰণ কৰে? পাৰ্ট 1ত আমি জানিলো FCR কি, এই আইন কিয় বনোৱা হৈছিল। কিন্তু এতিয়া আটাইতকৈ ডাঙৰ প্ৰশ্নটো আহে, যদি বিদেশী অনুদান লোৱাটো আইনসন্মত হয়, তেন্তে কিয় প্ৰতি বছৰে বহু NGOৰ FCR লাইচেন্স বাতিল হয়? চৰকাৰে আচলতে কি বিচাৰে? কেৱল টকাৰ হিচাপ নে ইয়াৰ পিছফালে এটা ডাঙৰ কাৰণ আছে? এই অংশটো শেষলৈকে চাব, কাৰণ শেষত মই এটা উদাহৰণ দিম যাৰ দ্বাৰা আপুনি নিজেই বুজি পাব এই আইন কিয় গুৰুত্বপূৰ্ণ। FCR অধীনত বিদেশী টকা কেনেকৈ আহে? এতিয়া ভাবক আপুনি এটা NGO আৰম্ভ কৰিলে। আপোনাৰ উদ্দেশ্য অতি ভাল, দুখীয়া শিশুক পঢ়োৱা। এদিন জাপান বা আমেৰিকাৰ এটা চেৰিটি ফাউণ্ডেশ্যনে আপোনাক সহায় কৰিব বিচাৰিলে, আপুনি কি কৰিব? আপুনি গলেগে নিজৰ ব্যক্তিগত বেংক একাউণ্টত টকা ল'ব নোৱাৰে। প্ৰথমতে আপোনাৰ FCR ৰেজিষ্ট্ৰেশ্যন বা FCR পাৰ্মিশ্যন ল'ব লাগিব। তাৰপিছত চৰকাৰে নিৰ্ধাৰণ কৰা বিশেষ বেংক একাউণ্টতহে সেই বিদেশী ধন আহিব। তাৰপিছত সেই টকা কেনেকৈ খৰচ কৰিলে, কিমান খৰচ কৰিলে, ক'ত খৰচ কৰিলে, এই তথ্য চৰকাৰক জনাব লাগিব। অৰ্থাৎ চৰকাৰে টকা ল'বলৈ বাধা নিদিয়ে, চৰকাৰে কেৱল টকাৰ পথটো স্বচ্ছ হোৱাটো বিচাৰে। কিন্তু যদি কোনোবাই এই নিয়মবোৰ নামানে তেতিয়া কি হয়, সেইটো এতিয়া আমি জানিম। FCR লাইচেন্স কিয় বাতিল হয়? এতিয়া বহুতে ভাবে চৰকাৰে ইচ্ছা কৰিলে লাইচেন্স বাতিল কৰি দিয়ে, কিন্তু কথাটো ইমান সহজ নহয়। আইন অনুসৰি কিছুমান কাৰণ থাকিলে চৰকাৰে তদন্ত আৰম্ভ কৰিব পাৰে। যেনে বিদেশী ধনৰ সঠিক হিচাপ নিদিলে, যি উদ্দেশ্যৰ বাবে ধন আহিছিল সেই উদ্দেশ্যত ব্যৱহাৰ নকৰিলে, ভুল বা মিছা তথ্য জমা দিলে, আইন ভংগ কৰিলে, অথবা তদন্তত যদি দেখা যায় যে সেই ধনৰ ব্যৱহাৰে দেশৰ সুৰক্ষা বা জনস্বাৰ্থৰ ক্ষতি হ'ব পাৰে, এই ক্ষেত্ৰত চৰকাৰে FCR ৰেজিষ্ট্ৰেশ্যন স্থগিত বা বাতিল কৰিব পাৰে। ইয়াৰ অৰ্থ এইটো নহয় যে প্ৰতিটো বাতিলৰ সিদ্ধান্তক সকলো মানুহে একে দৃষ্টিভংগীৰে চায়। কিছুমান সিদ্ধান্তক লৈ আদালততো বিতৰ্ক হৈছে, কাৰণ ফৰেইন কণ্ট্ৰিবিউশ্যন ল'বলৈ অনুমতি নাই। এতিয়া ভাবক, যদি কোনো বিদেশী সংস্থাই ভাৰতৰ কোনো ৰাজনৈতিক দলক কোটি কোটি টকা দিয়ে, তেন্তে কি হ'ব? হয়তো সেই দলটোৰ ওপৰত বিদেশীৰ প্ৰভাৱ বেছি পৰিব। সেইবাবেই আইন অনুসৰি কিছুমান লোক বা সংস্থাই বিদেশী কণ্ট্ৰিবিউশ্যন ল'ব নোৱাৰে, যেনে ৰাজনৈতিক দল, নিৰ্বাচনৰ প্ৰাৰ্থী, সংসদ, বিধায়ক, চৰকাৰী বিষয়া, ন্যায়াধীশ। কাৰণ এই পদবোৰ দেশৰ সিদ্ধান্তৰ সৈতে জড়িত। চৰকাৰে বিচাৰে যে এই সিদ্ধান্তবোৰ ভাৰতৰ স্বাৰ্থৰ ওপৰত ভিত্তি কৰি লোৱা হওক, বিদেশী ধনৰ ওপৰত নহয়। এতিয়া হয়তো আপুনি ভাবিছে, ঠিক আছে, নিয়ম আছে, কিন্তু চৰকাৰে ইমান চিন্তিত কিয়? ইয়াৰ উত্তৰত ইতিহাসত লুকাই আছে। চৰকাৰৰ মূল যুক্তি কি? চৰকাৰে কয় পৃথিৱীৰ বহু দেশে নিজৰ জাতীয় স্বাৰ্থ আগবঢ়াবলৈ বিভিন্ন উপায় ব্যৱহাৰ কৰে। সকলো দেশেই নিজৰ লাভ বিচাৰে। যদি বিদেশী ধনৰ ব্যৱহাৰ কৰি কোনোবাই সমাজত বিভাজন সৃষ্টি কৰে, হিংসা উচতাই, ৰাজনীতি আৰু নিৰ্বাচনত প্ৰভাৱ পেলাবলৈ চেষ্টা কৰে, বা দেশৰ কৌশলগত সিদ্ধান্তৰ ওপৰত চাপ সৃষ্টি কৰে, তেন্তে ই জাতীয় সুৰক্ষাৰ বিষয় হ'ব পাৰে। সেইবাবেই চৰকাৰে কয় বিদেশী টকা আহিব পাৰে, কিন্তু নিয়ম মানি বা সম্পূৰ্ণ স্বচ্ছতাৰে আহিব লাগিব। এটা বাস্তৱ জীৱনৰ উদাহৰণ দিওঁ। এতিয়া এটা সহজ উদাহৰণ লওঁ। ভাবক, এজন শিক্ষকে স্কুলত নতুন ছাত্ৰ ভৰ্তি কৰিছে। শিক্ষকে কি কৰে? নাম লিখে, ঠিকনা লিখে, অভিভাৱকৰ নাম লয়, নথিপত্ৰ পৰীক্ষা কৰে। ইয়াৰ অৰ্থ এইটো নেকি যে শিক্ষকজনে ছাত্ৰক সন্দেহ কৰিছে? নহয়, ই কেৱল এটা নিয়ম যাতে পিছত কোনো সমস্যা নহয়। ঠিক একেদৰে FCR এটা নিয়ম। চৰকাৰে কয়, আমি জানিব বিচাৰো বিদেশৰ পৰা অহা ধন ক'ৰ পৰা আহিছে আৰু ক'ত খৰচ হৈছে। কিন্তু এই কথা সকলোৱে একমত নহয়। বহু NGO আৰু মানৱ অধিকাৰ সংগঠনে এই আইনক লৈ আপত্তিও তোলে। তেওঁলোকৰ যুক্তি কি? এটা গুৰুত্বপূৰ্ণ ভুল ধাৰণা ছ'চিয়েল মিডিয়াত বহুতে কয় ভাৰত চৰকাৰে ফৰেইন ফাণ্ডিং সম্পূৰ্ণ বেন কৰি দিছে। এই কথাটো সঠিক নহয়। আচল সত্যটো হ'ল ভাৰতত আজিও বহু NGO আইন অনুসৰি বিদেশী অনুদান লাভ কৰে আৰু স্কুল চলায়, চিকিৎসা সেৱা আগবঢ়ায়, বান আৰু ভূমিকম্পৰ সময়ত সাহায্য প্ৰদান কৰে, গাঁৱৰ উন্নয়ন
কাম কৰে, অৰ্থাৎ ফৰেইন ফাণ্ডিং বৈধ, কিন্তু FCR এৰ নিয়ম মানিব লাগিব। এই পাৰ্থক্যটো বুজাটো অতি গুৰুত্বপূৰ্ণ। গতিকে এই অংশত আমি জানিলো FCR এৰ অধীনত বিদেশী ধন কেনেকৈ আহে, কিয় FCR এ ৰেজিষ্ট্ৰেশ্যন লাগে, কাক বিদেশী কণ্ট্ৰিবিউশ্যন ল'বলৈ অনুমতি নাই, চৰকাৰৰ যুক্তি কি। কিন্তু এতিয়া আহিল আটাইতকৈ সংবেদনশীল অংশ, এই আইনক লৈ ইমান বিতৰ্ক কিয়? এফালে চৰকাৰে কয় দেশৰ সুৰক্ষাৰ বাবে এই আইন অতি প্ৰয়োজনীয়, আনফালে বহু NGO আৰু অধিকাৰ সংগঠনে কয় এই আইন কেতিয়াবা অতি কঠোৰ আৰু সৎ সংস্থাবোৰেও সমস্যাত পৰে। তেন্তে সত্যটো কোনফালে? FCR এৰ ওপৰত বিতৰ্ক। এতিয়ালৈকে আমি জানিলো FCR কি আৰু ই কেনেকৈ কাম কৰে, কিন্তু এতিয়া আহিছো আটাইতকৈ গুৰুত্বপূৰ্ণ অংশ, কিয়নো ইয়াৰ পৰাই আৰম্ভ হয় বিতৰ্ক। এফালে ভাৰত চৰকাৰে কয় FCR নাথাকিলে বিদেশী শক্তিয়ে দেশৰ ভিতৰত প্ৰভাৱ বিস্তাৰ কৰিব পাৰে। আনফালে বহু NGO আৰু মানৱ অধিকাৰ সংগঠনে কয় এই আইন কেতিয়াবা ইমান কঠোৰ যে সৎ মানুহৰ কামো বন্ধ হৈ যায়। তেন্তে আচলতে কোন ঠিক, চৰকাৰ নে সমালোচক? এই সত্যটো ইয়াৰ মাজতেই কৰবাত আছে। এই অংশটো একেবাৰে শেষলৈকে চাব, কাৰণ শেষত মই এটা উদাহৰণ দিম যিটোৱে আপোনাক নিজেই সিদ্ধান্ত ল'বলৈ সহায় কৰিব। চৰকাৰৰ যুক্তি। প্ৰথমতে চৰকাৰৰ দৃষ্টিভংগী বুজি লওঁ। চৰকাৰে কয় এখন দেশ কেৱল সীমান্তত সৈন্য ৰাখিলে সুৰক্ষিত নহয়, দেশৰ সমাজ, ৰাজনীতি, অৰ্থনীতি, জনমতো সুৰক্ষিত হ'ব লাগিব। ভাবকচোন, যদি কোনো বিদেশী সংস্থাই বহু কোটি টকা দি কোনো বিশেষ বিষয়ত মানুহৰ মতামত সলনি কৰিবলৈ চেষ্টা কৰে, তেন্তে বা যদি সেই ধন ব্যৱহাৰ কৰি দেশত অশান্তি সৃষ্টি কৰাৰ চেষ্টা চলায়, চৰকাৰৰ মতে এনে সম্ভাৱনা সম্পূৰ্ণ ওলাই কৰিব নোৱাৰি। সেইবাবেই চৰকাৰে কয় বিদেশী ধন আহক, কিন্তু নিয়মৰ ভিতৰত আহক। কিন্তু এই কথাটো শুনি বহুতেই এটা প্ৰশ্ন কৰে, যদি এটা NGO কেৱল গাঁৱৰ স্কুল বা চিকিৎসাৰ কামহে কৰে, তেন্তে সিহঁতে ইমান নিয়ম কিয় মানি চলিব লাগে? ইয়াৰ উত্তৰ এতিয়াই জানিম। সমালোচকসকলৰ যুক্তি। এতিয়া আনটো ফালে চাওঁ। বহু NGO, সমাজকৰ্মী আৰু মানৱাধিকাৰ সংগঠনে কয় আমি বহু বছৰ ধৰি শিক্ষা, স্বাস্থ্য, মহিলা সবলীকৰণ আৰু দৰিদ্ৰ লোকৰ বাবে কাম কৰি আহিছো। তেওঁলোকৰ মতে যদি নিয়ম অত্যাধিক কঠোৰ হয় তেন্তে সৎ সংস্থাবোৰৰো সমস্যাৰ সন্মুখীন হয়। উদাহৰণস্বৰূপে ধৰক এখন দূৰৱৰ্তী গাঁৱত এটা NGO শিশুক বিনামূলীয়াকৈ পঢ়ায়। তেওঁলোকৰ মূল ধন বিদেশী চেয়াৰিটিৰ পৰা আহে। যদি কোনো কাৰণত FCR ৰেজিষ্ট্ৰেশ্যন নৱীকৰণ নহয়, তেন্তে শিক্ষকৰ দৰমহা বন্ধ হ'ব পাৰে, স্কুলৰ কাম বন্ধ হ'ব পাৰে, বহু দৰিদ্ৰ শিশু ক্ষতিগ্ৰস্ত হ'ব পাৰে। সেইবাবে সমালোচকসকলে আইন থাকক, কিন্তু সৎ সংস্থাবোৰৰ বাবে প্ৰক্ৰিয়াটো সহজ হ'ব লাগে। আচল সত্যটো এতিয়া আপুনি হয়তো ভাবিছে, তেন্তে কোন ঠিক? দেশৰ সুৰক্ষা অতি গুৰুত্বপূৰ্ণ, আনফালে সমাজ সেৱাও সমানে গুৰুত্বপূৰ্ণ। সেইবাবে বহু বিশেষজ্ঞই কয় কঠোৰ নিয়ম থাকক, কিন্তু সেই নিয়ম স্বচ্ছ আৰু ন্যায়সংগত আৰু সকলোৰে বাবে সমানে প্ৰযোজ্য হ'ব লাগে। এটা পৰিয়ালৰ উদাহৰণ লওক। এজন দেউতাকে নিজৰ সন্তানক ক'লে তই বাহিৰলৈ যাব পাৰিবি, কিন্তু ক'ত গৈছ, কেতিয়া আহিবি আৰু কাৰ লগত থাকিবি মোক জনাব লাগিব। এই নিয়মটো কি? সন্তানক সন্দেহ কৰাৰ বাবে নহয়, সুৰক্ষাৰ বাবে। কিন্তু যদি দেউতাকে অতি কঠোৰ নিয়ম বনায়, তেন্তে সন্তানেও অস্বস্তি অনুভৱ কৰিব। FCR বিতৰ্কটো কিছু পৰিমাণে এনেকুৱা। কিন্তু আপুনি জানেনে, কেৱল ভাৰততে নহয়, পৃথিৱীৰ বহু দেশত বিদেশী ফাণ্ডিঙৰ ওপৰত নিয়ন্ত্ৰণমূলক আইন আছে। মই FCR সম্পৰ্কে থকা 5টা ডাঙৰ মিথ ভাঙি দিওঁ। FCR সম্পৰ্কে 3টা ডাঙৰ ভুল ধাৰণা। মিথ 1, ভাৰতত ফৰেইন ফাণ্ডিং সম্পূৰ্ণ বেন। সত্য নহয়। আইন অনুসৰি বহু সংস্থাই এতিয়াও বিদেশী অনুদান লাভ কৰে। মিথ 2, সকলো NGO সন্দেহজনক। সত্য নহয়। মিথ 3, FCR কেৱল ভাৰততে আছে। সত্য নহয়। বিভিন্ন দেশত বিদেশী প্ৰভাৱ নিয়ন্ত্ৰণ কৰি বেলেগ বেলেগ আইন আছে। নিয়মৰ ধৰণ বেলেগ হ'ব পাৰে, কিন্তু উদ্দেশ্য সাধাৰণতে জাতীয় স্বাৰ্থ আৰু স্বচ্ছতা নিশ্চিত কৰা। আজি আমি জানিলো চৰকাৰৰ যুক্তি কি, সমালোচকসকলৰ যুক্তি। এই বিতৰ্ক ইমান জটিল কি? কিন্তু এতিয়া বাকী আছে আটাইতকৈ গুৰুত্বপূৰ্ণ অংশ। FCR 2020 চনৰ সংশোধনত কি সলনি হৈছিল? অন্য দেশবোৰে বিদেশী ফাণ্ডিং কেনেকৈ নিয়ন্ত্ৰণ কৰে? আৰু শেষত FCR ভাৰতক সুৰক্ষিত কৰিছে নে সৎ NGOৰ বাবে নতুন সমস্যাৰ সৃষ্টি কৰিছে? এই সকলো প্ৰশ্নৰ উত্তৰ আমি জানিম, আৰু তাৰ পিছত আপুনি নিজেই সিদ্ধান্ত ল'ব পাৰিব FCR ভাৰতৰ বাবে কিমান প্ৰয়োজনীয়। এইটো এই ভিডিঅ'টোৰ শেষ অংশ।
কিন্তু বিশ্বাস কৰক যদি আপুনি এই অংশটো নাচায় তেন্তে FCR এৰ সম্পূৰ্ণ ছবিখন কেতিয়াও বুজিব নোৱাৰিব। এতিয়া আমি জানিম 2020 চনত চৰকাৰে কি নতুন নিয়ম আনিলে, আমেৰিকা, অষ্ট্ৰেলিয়া আৰু আন দেশবোৰেও এনে ধৰণৰ আইন ৰাখেনে, আৰু শেষত মই আপোনালোকক এটা প্ৰশ্ন সুধিম যাৰ উত্তৰ হয়তো আপোনাৰ FCR সম্পৰ্কীয় ধাৰণাই সলনি কৰি দিব। 2020 চনত কি সলনি হ'ল? 2020 চনত ভাৰত চৰকাৰে FCR আইনত কেইবাটাও গুৰুত্বপূৰ্ণ সংশোধন আনে। ভাৰত চৰকাৰৰ মতে এই পৰিৱৰ্তনবোৰৰ উদ্দেশ্য আছিল স্বচ্ছতা বৃদ্ধি কৰা আৰু বিদেশী ধনৰ ব্যৱহাৰৰ ওপৰত অধিক নজৰ ৰখা। প্ৰধান পৰিৱৰ্তনসমূহ আছিল বিদেশী ধন আন NGOলৈ ট্ৰেন্সফাৰ কৰিব নোৱাৰিব। আগতে কিছুমান NGO বিদেশৰ পৰা ধন লৈ আন NGOকো দিছিল। নতুন নিয়মৰ পিছত এই ব্যৱস্থাটো শক্তিশালী কৰা হয়। চৰকাৰৰ মতে ধন কোনে পালে আৰু কোনে খৰচ কৰিলে সেইটো স্পষ্ট থাকিব লাগে। এডমিনিষ্ট্ৰেটিভ এক্সপেন্সৰ সীমা কমোৱা হয়, অৰ্থাৎ NGO বিদেশী ধনৰ ডাঙৰ অংশ নিজৰ অফিচ, দৰমহা আৰু প্ৰশাসনিক কামত খৰচ কৰিব নোৱাৰে। চৰকাৰৰ যুক্তি, ধন অধিকাংশ সমাজ সেৱাৰ কামত খৰচ হ'ব লাগে। 3 নম্বৰ, এটা নিৰ্দিষ্ট বেংক একাউণ্ট। বিদেশী ধন প্ৰথমে দিল্লীৰ এটা নিৰ্দিষ্ট SBI শাখাৰ FCR একাউণ্টত আহিব লাগিব, তাৰ পিছতহে আন একাউণ্টলৈ যাব পাৰিব। চৰকাৰৰ মতে ইয়াৰ ফলত ধনৰ গতিবিধি সহজে অনুসৰণ কৰিব পাৰি। কিন্তু ভাৰতেই কেৱল এনেকুৱা আইন বনাইছে নেকি? একেবাৰে নহয়। এতিয়া পৃথিৱীৰ আন দেশবোৰলৈ এবাৰ চাওক। আন দেশবোৰতো এনে ধৰণৰ আইন আছেনে? উত্তৰ হয়, আছে। বিভিন্ন দেশত বিদেশী প্ৰভাৱ আৰু বিদেশী ধনৰ বেলেগ বেলেগ আইন আছে। উদাহৰণস্বৰূপে, আমেৰিকাত বিদেশী স্বাৰ্থৰ হৈ কাম কৰা কিছুমান ব্যক্তি বা সংস্থাৰ ক্ষেত্ৰত পঞ্জীয়ন আৰু তথ্য প্ৰকাশৰ নিয়ম আছে। অষ্ট্ৰেলিয়াতো বিদেশী প্ৰভাৱৰ স্বচ্ছতা নিশ্চিত কৰিবলৈ আইন আছে। বহু দেশে জাতীয় সুৰক্ষা আৰু স্বচ্ছতাৰ দিশটো গুৰুত্ব দিয়ে। কিন্তু মনত ৰাখিব, প্ৰতিখন দেশৰ আইন একে নহয়। নিয়ম আৰু প্ৰয়োগৰ ধাৰণা দেশভেদে বেলেগ হয়। চৰকাৰৰ মতে FCR কিছুমান লাভ হৈছে বিদেশী ধনৰ ওপৰত অধিক নজৰ ৰখা, ধনৰ উৎস জানিব পৰা গৈছে, সন্দেহজনক লেনদেন চিনাক্ত কৰাত সহায় হৈছে, জাতীয় সুৰক্ষাৰ শক্তিশালী কৰা হৈছে। চৰকাৰে বিশ্বাস কৰে স্বচ্ছতা থাকিলে বিশ্বাসও বৃদ্ধি পায়। সমালোচকসকলৰ চিন্তা, আনহাতে সমালোচকসকলে কয় কিছুমান হট NGOৰ বাবে নিয়ম মানি চলাটো কঠিন। ৰেজিষ্ট্ৰেশ্যন আৰু ৰিনিউৱেলৰ প্ৰক্ৰিয়াটো সহজ হ'ব লাগে। সমাজ সেৱামূলক কাম যাতে অযথা ক্ষতিগ্ৰস্ত নহয় সেইটো নিশ্চিত কৰা উচিত। এই যুক্তিবোৰে গণতান্ত্ৰিক আলোচনা চৰ্চাৰ এটা অংশ। এটা সৰু কাহিনী ভাবক। এখন গাঁৱত এটা NGOই বহু বছৰ ধৰি দৰিদ্ৰ শিশুক বিনামূলীয়াকৈ পঢ়াই আহিছে। আন এখন ঠাইত হয়তো কোনো সংস্থাই বিদেশী ধনৰ অপব্যৱহাৰ কৰাৰ অভিযোগ সন্মুখীন হৈছে। এতিয়া চৰকাৰৰ আগত দুটা দায়িত্ব। এফালে সৎ মানুহৰ কাম চালি থাকিব লাগিব, আনফালে আইন ভংগ কৰা বা সন্দেহজনক কাৰ্যকলাপ ৰোধ কৰিব লাগিব। এই ভাৰসাম্য ৰখাটো সহজ কাম নহয়। সেইবাবে FCR দৰে আইনক লৈ আজিও আলোচনা চলি আছে। FCR সম্পৰ্কে 5টা ফেক্ট। ফেক্ট নম্বৰ 1, ফৰেইন ফাণ্ডিং সম্পূৰ্ণ নিষিদ্ধ নহয়। ফেক্ট 2, বিদেশী ধন ল'বলৈ নিয়ম মানিব লাগে। ফেক্ট, বহু NGO আজিও আইন অনুসৰি বিদেশী অনুদান লাভ কৰে। ফেক্ট 4, কিছুমান ক্ষেত্ৰত নিয়ম ভংগ হ'লে ৰেজিষ্ট্ৰেশ্যন বাতিল হ'ব। ফেক্ট 5, FCR উদ্দেশ্য বিদেশী ধনৰ ওপৰত সম্পূৰ্ণ নিষেধাজ্ঞা নহয়, বৰঞ্চ স্বচ্ছতা আৰু নিয়ন্ত্ৰণ নিশ্চিত কৰা। বন্ধুসকল, আজি আমি আৰম্ভ কৰিছিলোঁ এটা সৰু প্ৰশ্নৰে, ভাৰত চৰকাৰে বিদেশী ফাণ্ডিং কিয় নিয়ন্ত্ৰণ কৰে? এতিয়া উত্তৰটো আপোনাৰ ওচৰত স্পষ্ট। বিদেশী ধন নিজে ভাল বা বেয়া নহয়, আচল কথা সেই ধন কেনেকৈ ব্যৱহাৰ হৈছে। আনহাতে বহু সমাজকৰ্মী আৰু NGOয়ে কয় সৎ সংস্থাবোৰৰো যাতে অযথা সমস্যাৰ সন্মুখীন নহয়, সেইটো সমানে গুৰুত্বপূৰ্ণ। গতিকে FCR বিতৰ্ক কেৱল চৰকাৰ ঠিক বা চৰকাৰ ভুল বুলি চাব নোৱাৰি। ই এটা জটিল বিষয় য'ত দেশৰ সুৰক্ষা, স্বচ্ছতা আৰু সমাজ সেৱা এই তিনিওটা দিশৰ মাজত ভাৰসাম্য ৰখাটো প্ৰয়োজন। এতিয়া আপোনাৰ বাবে এটা প্ৰশ্ন, FCR দৰে কঠোৰ আইন দেশৰ সুৰক্ষাৰ বাবে প্ৰয়োজনীয় নে নিয়মবোৰ আৰু সহজ হ'ব লাগে যাতে সৎ NGOয়ে অধিক সহজে সমাজ সেৱা কৰিব পাৰে? আপোনাৰ মতামত কমেণ্টত নিশ্চয় লিখি